ৰাতিপুৱাৰ পৰা ডিউটিত যাব আহি কিনে ৰাস্তাতে কচু আৰু কচুৰ ফুল পাই ছিঙি লৈছোঁ গাইজ। বহুত বেছি ভাল পাওঁ খাই। কিমান আছে দেখিছেনে ৰাস্তাত, ছিঙি লওঁ ৰ'ব কেইটামান। এইবিলাক ওলাই ৰাস্তাই আছে। এইবিলাক কচুৰ ফুল কোনে কোনে খাই কমেণ্ট কৰিবচোন। আমি কিন্তু আজিলৈকে খাই পোৱা নাই, ফাৰ্ষ্ট টাইম খাম কচুৰ ফুল। গাইজ লৈ ল'লোঁ ফুল, কচুত ঠুৰি বহুতখিনি হৈছে। এইফালে এয়া দেখিছিলে, কিন্তু কচুত ফুলটো ঠুৰিটো খাই পাইছোঁ, কিন্তু ফুলটো কেনেকৈ খাই গম নাপাওঁ। ইউটিউবত চাব লাগিব, ইউটিউব জিন্দাবাদ। তো আপোনালোককো ৰেচিপিটো দিম, আৰু আপোনালোকে জানিলেও মোক ক'বচোন কেনেকৈ খায়। আমাৰ ইয়াতে বহুত আছে গাইজ, লাগিলেও ক'ব, মই নিদিম।